নমস্কাৰ, আপোনালোক সকলো নিশ্চয় ভালে আছে। আজি আপোনালোকক লৈ যাম এখন অতি সুন্দৰ আৰু পবিত্ৰ স্থানলৈ। হয়, শ্ৰী শ্ৰী গণেশ মন্দিৰলৈ যাম। ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব। বলক তেন্তে ভিডিঅ'টোৰ মাজলৈ যাওঁ। আমি এই মন্দিৰ পাই গৈছোঁহি। প্ৰথমে আপোনালোকে দেখিবলৈ পাইছে মন্দিৰৰ প্ৰৱেশদ্বাৰ আৰু এইফালে মন্দিৰৰ ভিতৰলৈ সোমাই যায়। আৰু এই গেটখন চাওকচোন, ইমান ধুনীয়া কাৰুকাৰ্য আৰু ভাস্কৰ্যৰে সজাই থোৱা আছে নহয়, দেখিলে মনটো একেবাৰে মন প্ৰাণ ভৰি পৰে। এই ওপৰত যে দেখিবলৈ পাইছে গণেশ বাবাৰ মনোৰম ৰূপটো সঁচাকৈ অবিশ্বাস্য। তোৰণৰ ঠিক কাষতে আছে ভক্ত হনুমানজীৰ এক বিশাল মূৰ্তি। হাতত সঞ্জীৱনী পৰ্বত লৈ থকা এই ৰূপটো দেখিলে মনত এক সুকীয়া ভক্তি অনুভৱ হয়। তোৰণখনৰ কাৰুকাৰ্য সঁচাকৈয়ে ধুনীয়া। ইয়াৰ দুয়োফালে আছে হাতীৰ সুন্দৰ সুন্দৰ ভাস্কৰ্য আৰু এয়া দেখা পাইছে বিষ্ণুৰ প্ৰতিমূৰ্তি। তোৰণখনত বহুতো ধুনীয়া ধুনীয়া কাৰুকাৰ্য আৰু ভাস্কৰ্যৰে বহুত ধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে। আৰু এইফালে দেখিছে ব্ৰহ্মা আৰু নাৰায়ণৰ ভাস্কৰ্য। আপোনালোকে যদি এই পবিত্ৰ স্থানলৈ অহা নাই তেন্তে নিশ্চয়কৈ এপাক আহিব আৰু বাবাৰ আশীৰ্বাদ লৈ যাওক। ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত এই মন্দিৰভাগৰ সৌন্দৰ্য আৰু শান্ত পৰিৱেশ প্ৰতিজন অসমীয়াৰে অতি প্ৰিয়। ব'লক তেন্তে আজি মোৰ সৈতে গণেশ মন্দিৰ দৰ্শন কৰোঁ। ইয়াত প্ৰত্যেক দিনাই ধূপ চাকি জ্বলাই ভক্তসকলে ভগৱান গণেশৰ আশীৰ্বাদ লয়। এয়া চাওক, মন্দিৰৰ পাছফালে বৈ গৈছে ব্ৰহ্মপুত্ৰখন। মন্দিৰৰ ঠিক দাঁতিতে লাগি আছে গণেশ ঘাট। আৰু এতিয়া ব'লক আমি ব্ৰহ্মপুত্ৰৰ আবেলি সময়ৰ পৰিৱেশটো অলপ উপভোগ কৰোঁ। ব্ৰহ্মপুত্ৰৰ পাৰত বহি চেঁচা বতাহজাক উপভোগ কৰাৰ আনন্দই সুকীয়া। আবেলি সময়তো ইয়ালৈ আহিলে মনটো একেবাৰে শান্ত হৈ পৰে। আপোনালোকে যদি তেজপুৰ আহিম ভাবিছে বা আহিছে, তেতিয়াহ'লে মন্দিৰ দৰ্শন কৰাৰ পাছতে ব্ৰহ্মপুত্ৰৰ পাৰৰ এই সৌন্দৰ্যময় পৰিৱেশটো উপভোগ কৰিবলৈ মুঠেই নাপাহৰিব। আৰু এয়া চাওকচোন, পানীৰে ব্ৰহ্মপুত্ৰখন একেবাৰে উফন্দাই পেলাইছে। পানীৰে উফন্দি থকা ব্ৰহ্মপুত্ৰৰ এই ভৰা ৰূপটোলৈ চাওকচোন। বৰ্ষাৰ পৰশ পাই যেন মহাবাহু আজি সঁচাকৈয়ে নিজৰ সম্পূৰ্ণ মহিমাৰে জাগি উঠিছে। এফালে যে নদীখনৰ এক ভয়ংকৰ উফন্দি উঠা ৰূপ আৰু আনফালে আবেলিৰ শান্ত স্নিগ্ধ প্ৰকৃতি। এই গণেশ ঘাটৰ পৰা ভোমোৰাগুৰি ব্ৰীজখনো দেখা পোৱা যায়। নদীৰ ছাইডৰ পৰা অহা এই ঠাণ্ডা বতাহজাকে দিনটোৰ সমগ্ৰ ভাগৰ যেন পলকতে আঁতৰাই নিয়ে। প্ৰকৃতিৰ এই ৰূপ সঁচাকৈয়ে বিস্ময়কৰ। আহকচোন কিছু সময় আমি শব্দহীন হৈ মাথো ব্ৰহ্মপুত্ৰৰ এই সোঁত আৰু আবেলিটো উপভোগ কৰোঁ। এতিয়া সময় হৈছে আমি এই জেগাৰ পৰা বিদায় লোৱাৰ। আজি এই সৰু ব্লগটো কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি জনাব। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ লগ পাম আন এটা নতুন ব্লগৰ সৈতে এডোখৰ নতুন স্থানত।